ওয়েলকাম ব্যাক টু জ্যোতিষ ব্লগ ইউটিউব চেনেল। জাহাজৰ ওপৰৰ পৰা ভিডিঅ' বনাইছোঁ আজি। আৰু এইখন খাৰঘুলিত থকা মানে ব্ৰহ্মপুত্ৰ পাৰত থকা এখন জাহাজ জলপুৰি। আৰু এই জলপুৰিৰ ওপৰত আছোঁ বৰ্তমান, আপোনালোক ধুনীয়াকৈ দেখাই আছোঁ। আৰু এইটো ব্ৰহ্মপুত্ৰ পাৰত দেখিছে, আৰু জাহাজখন আৰম্ভ হৈছে, চলিছে জাহাজ। খাই লৈ বঢ়িয়া কৰি 1 ঘণ্টা সময় জাহাজত তলত থাকিলে ধুনীয়াকৈ আহিব পাৰি। বনাই আছে খানা, মানে ইয়াৰ কাষ্টমাৰ বহি আছে আৰু ইয়াতে মানুহ বহি আছে। খোৱালেও মানে সুবিধা বহুত, মানে খাই লৈ 1 ঘণ্টা আপোনালোকে ঘূৰি ঘূৰি যাওক। আৰু তলতো আছে, তলতো যাব পাৰি। মই তলত দিম উমানন্দ মন্দিৰৰ ওপৰত মানে কাষেদি মানে ঘূৰাই লৈ আহিছে। আৰু ৰৌফ গৈছে এখন, দেখিছেনে? ৰৌফ জলপুৰি ঢাকাৰ কেনেকুৱা ফিলিংছটো মানে আপোনালোকে হয়তো বুজি নাপাব। আৰু ৰৌফ আহি আছে, ৰৌফ আহি আছে, গৈ আছে একদম ওপৰেদি গুচি যাব, উমানন্দৰ ওপৰেদি। আৰু ভালকৈ দেখা আছোঁ। এইখনো ৰৌফ উত্তৰ গুৱাহাটীৰ লগত সংযোগ আছে। এইখনেদি আপুনি উত্তৰ গুৱাহাটীলৈ যাব পাৰে, ৰৌফৰ পৰা আনন্দ ল'ব পাৰে। মই নেক্সট হেৰিত আহিম আৰু ইয়াতে ভিডিঅ' এটা বনাম ৰৌফৰ ওপৰত। আৰু এইখন জাহাজ, আৰু আমি আছোঁ ব্ৰহ্মপুত্ৰৰ মাজত। মাকক বদমাচি কৰি আছে, এই যে উৎপাত কৰি আছে, তামাম উৎপাত দি আছে। ই মাকৰ কাণফুলি একদম ছিঙি গৈছে। আইতাকে বহি আছে মিচিক মাচাককৈ। আমাৰ খানা আহি গ'ল অৰ্ডাৰ মতে, আৰু অৰ্ডাৰ দিছে খানা। খানাত স্বামীটো মানে এক হেৰি হৈছে, মানে বিন্দাছ ব্ৰহ্মপুত্ৰৰ ওপৰত পানীৰ মাজত ধুনীয়াকৈ খানা খাই পেলাই ঘৰত যাব লাগে। ধুনীয়া একদম তামাম এটা ফিলিংছ। বস্তুটো ভাল লাগে। বস্তুটো দেখিছে নেকি? ধুনীয়া একদম জিলকি আছে, কাষতে উমানন্দ। মজা আৰু মানে কি ক'ম আৰু। ধ্যানে মানে কৈ আছে মাকক কিবা আৰু কিবা বস্তু লাগে আৰু খাবৰ কাৰণে। ইয়াৰ সেইটো হোৱা নাই আৰু ফ্ৰাইড ৰাইচ লৈছোঁ খাবৰ কাৰণে। তাত চাওমিন বহুত দিছে, খাই শেষ কৰিব পৰা নাই, কি কৰিম আৰু। ঘূৰি 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 ব্ৰহ্মপুত্ৰৰ ওপৰত মানে আন্ধাৰে হ'ল এতিয়া। 3 ঘণ্টামান মানে একেলগে ঘূৰাই আহিব পাৰে আপোনালোকে। ইয়াতে আহি পেলাই এনজয় কৰিব পাৰে 30-40 লগত। আহক, গাৰ্লফ্ৰেণ্ড আৰু গাৰ্লফ্ৰেণ্ড সকলোৱে আহিব পাৰে। আৰু দেখিছে তামাম খাই চাই ধুনীয়া কৰি এনজয় কৰি পূৰা একদম তামাম হ'ব লাগে। আৰু ইও ভিডিঅ' বনাই আছে, ই মোক গালি পাৰি আছে মানে ভিডিঅ'টো কিয় মানে বনাই আছে। সকলোৱে খালে ল'লে, টেবুল চাফা, নেপকিনবিলাক টিচু পেপাৰ পৰি আছে, ভিডিঅ' বনাই আছে, ফটো উঠাই আছে। একদম জাহাজখনত বহুত মানুহ আছে। বৌ কেনেকুৱা ফিল আছে? একো নকয়। ভাগত কেনেকুৱা মানে দেখি এবাৰ তলত যাই বিচাই আহিছোঁ ৰাচোন তলত। আৰু ইয়াতে বঢ়িয়া একদম মাজৰ গান ইয়াতে বাচ্চা আছে ধুনীয়া। আহি পেলাই ড্ৰিংকছটো দিব পাৰে। ইয়াতে চাহ কফি জেগা আছে, আৰু আছে পূৰা তামাম ডান্স চলি আছে। দেখিছে মিউজিক চলি আছে জাহাজৰ মাজতে, পানীৰ মাজত তামাম। আৰু ইয়াতে বাৰ আছে, তামাম ড্ৰিংক দিব পাৰে। মোৰ কেমেৰা কোৱালিটি মানে এতিয়া বৰ্তমান আন্ধাৰ ন, সেইটো মানে দিগদাৰ মানে প্ৰব্লেম দি আছে। চ' মোৰ মুখখন দেখা নাই, আপোনালোকে ধুনীয়া দেখা পাইছে। আৰু ভালকৈ চাই লওক, ব'লক। তলত যাই আছোঁ মানে কেনেকৈ বস্তুবিলাক কণ্ট্ৰল কৰে এবাৰ চাই চেষ্টা কৰক। মেচিং টেচিং ক'ত আছে, আৰু ওপৰৰ মাজতে দেখিলে তোমালোকে কেনেকুৱা ভাল লাগিছে চাব। মানে মই মেচিঙৰ কাষত যাম বুলি ভাবিছিলোঁ, কিন্তু মেচিঙৰ কাষত যাব নিদিয়ে। মানে গোটাই তলত মানে তলত পুৰা ৰিক্সি ন, সেইটো মানে এলাও নাই। আৰু ওপৰৰ পৰা চাই ল'ব পাৰি। ওলাইছোঁ, এয়া জাহাজৰ ভিতৰত ৰিচিপশ্যন, আৰু দৰ্জা খুলিলে আমি যাব দিলে। এইটো আছিলে ভিডিঅ', আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰি। এখানে জলপুৰি ধাবা আছিলে, আপোনালোকে যেতিয়া আহিব খোজে আহিব পাৰিব। খাৰঘুলি যোৱা ৰাস্তাটোত আছে ব্ৰহ্মপুত্ৰ পাৰত। আপোনালোকে